পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মই চাহ বনাই আছোঁ আৰু ইমান চাহ খাব মন গৈছে, সেইকাৰণে ভাবিলোঁ চাহটো বনাওঁ আৰু খাওঁ আৰু ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। ব'লক। মই আদাটো ইয়াতে লৈ লওঁ। এইখন ইয়াতে আছে, ওলাব মন যোৱা নাই, সেইকাৰণে ইয়াতে লৈছোঁ। পানী উতলিলে চাহ হৈ গ'ল। এয়া সিদিনা দেখুওৱা জিকা ছিঙি আনিছে, ডাঙৰে হ'ল, এতিয়া খাব পৰা হ'ল। আজি খাম ন। এতিয়া আহিছোঁ চিকেন বনাবলৈ। চিকেন বনাম আজি আৰু সদায় বনোৱাৰ নিচিনাই বনাম, হ'লেও আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। এতিয়া মই মেৰিনেট কৰিবলৈ মছলাবিলাক দি দিছোঁ। হালধি গুড়ি, জিৰা ধনিয়া আৰু জলকীয়া গুড়ি এইখিনি দি দিছোঁ আৰু এতিয়া মই মেৰিনেট কৰি ল'ম। তাৰপিছত দিছোঁ চিকেন মছলাটো দিছোঁ আৰু এইফালে অকণমান মিট মছলা দিছোঁ আৰু দিছোঁ আদা নহৰু ডাঙৰ চামুচেৰে 1 চামুচ হ'ব আৰু দহি দিছোঁ অকণমান। ঘৰত বনোৱা হয় সেইকাৰণে বেছি মখা হৈ গৈছে আৰু এইখিনি লৈ কিনে এইখিনি দি কিনে মই মেৰিনেট কৰি লৈ আছোঁ আৰু অলপ টাইম ৰাখি দিম। তাৰপিছত দেখাই দিম আপোনালোকক। অকণমান মেৰিনেট কৰোঁতে মিঠাতেল দিছোঁ মই এয়া হাতত লৈ কিনে। তাৰপিছত ভালকৈ সানি লৈছোঁ। দৈখিনি অকণমান মখা আছিলে যে, সেইকাৰণে অলপমান ভাঙি দিছোঁ বেছিকৈ। এতিয়া হৈ গ'ল মেৰিনেট কৰা। এতিয়া মই 5 মিনিট ৰাখি দিছোঁ। এতিয়া মই কেৰাহীটোত তেল দিছোঁ। তেলটো গৰম হোৱাত মই পিঁয়াজটো দি দিছোঁ আৰু পিঁয়াজটো ভালকৈ ভাজি ল'ব লাগিব, পূৰা গল্ডেন হোৱালৈকে। আৰু তাৰপিছত মই দিছোঁ লং ইলাইচি আৰু তেজপাত 2টা। এয়া পিঁয়াজটো হৈ যোৱাৰ পিছত ভাজি মই চিকেনটো দি দিছোঁ আৰু চিকেনটো মেৰিনেট কৰাৰ পিছত বেলেগ কালাৰ এটা হৈ গৈছে। আৰু দৈ দিলে এনেও চিকেন খাই ভাল লাগে, মই দৈ দি ভাল পাওঁ, আগতেও বনাইছোঁ। চিকেনখিনি অলপ লৰাই লৈ কিনে মই এতিয়া ঢাকনিখন লগাই দিছোঁ আৰু এইখিনি মছলাখিনি মই দি দিম ইয়াতে, কিন্তু অলপমান দেৰি মই এনেই ভাজি ল'ম, পানীটো নিদিওঁ, অকণমান পিছত দিম। এয়া মই লৰাই দিছোঁ আকৌ এবাৰ। তাৰপিছত মই এইখিনি পানী দি দিম, কিন্তু তাৰপিছত আকৌ অলপ পানী দিম, এতিয়া নিদিওঁ, গৰম পানী দিম লাষ্ট টাইমত। এইখিনি এতিয়া মই মছলাৰ পানীখিনি দি দিছোঁ। আৰু এইফালে মা জিকা বনাইছে, গছৰ জিকাকেইটা যে দেখালোঁ, আৰু এয়া সৰু মাছ দিছে জিকাত। এতিয়া চিকেনখিনি ভাজি হৈ যোৱাৰ পিছত অকণমান পানী দিছোঁ। পানীখিনি দি কিনে এতিয়া উতলিব লাগিব। পানী কিন্তু অলপো মই নাৰাখোঁ, ড্ৰাই ফ্ৰাই কৰিম। এয়া আমাৰ চিকেন প্ৰায় ৰেডি হৈ গ'ল। এতিয়া মই লৰাই দিছোঁ, পানীখিনি নোহোৱা হৈ গ'ল, দেখিছেনে? আৰু এনেকৈ খাবলৈ যে বহুত টেষ্টি হয়, যোনে খাইছে জানে। আৰু মইতো এনেকৈ ভাল পাওঁ। কেতিয়াবা তেনেকুৱা অলপমান পানী ৰাখিলেও ভাল লাগে, কিন্তু এনেকুৱা যে আৰু বহুত বেছি ভাল লাগে। তো আপোনালোকে যদি নাই খোৱা এনেকৈ খাই চাব। এইফালে মাৰ জিকাও হৈ গ'ল, এইখনো খাবলৈ বৰ ভাল হৈছিলে। কি কৰি আছে আপোনালোকে? মই এতিয়া অকণমান ৰেষ্ট কৰিলোঁ আৰু দিনত চিকেন বনালোঁ, আপোনালোকক দেখাইছোঁ। দহি চিকেন খাবলৈ বৰ টেষ্টি হৈছিলে। আৰু এতিয়া আকৌ গধূলি আকৌ আজি চাহ নাখালোঁ, আজি ইমান গৰম দিছে আৰু আমাৰ ইয়াতে ইমান দেৰি কাৰেণ্টটো নাছিলে, বৰষুণ দিছিলে। তাৰপিছত আৰু চাহ নাখালোঁৱে। এতিয়া আকৌ ভাত বনাবলৈ যাওঁ আৰু এতিয়া মই শ্বেয়াৰ নকৰোঁ ভাতত কি বনাওঁ, ভাবিছোঁ আপোনালোকক ইয়াতে মই ভিডিঅ'টো শেষ কৰোঁ।
যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটোত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন জলদি পাব আজিলৈ আহিছোঁ